হেল্ল' বন্ধুসকল, আপুনি কি আপোনাৰ ফেচবুকৰ পাছৱৰ্ডটো পাহৰিছে? যদি পাহৰিছে, এইটো ভিডিঅ' আপোনাৰ কাৰণে। আপুনি ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব, ক্ৰম। ইয়াতে facebook.com চাৰ্চ কৰিব, facebook.com। নেটটো আজি শ্ল' চলি আছে। তলৰ ফালে আছে ফৰগেটিং পাছৱৰ্ড, ফৰগেটিং কৰি দিব পাছৱৰ্ডটো। ইয়াতে আপোনাৰ ইমেইল আইডি খুলিছে যদি ইমেইলটো মাৰক, নহ'লে আপুনি ফোন নম্বৰেৰে যদি খুলিছে ফোন নম্বৰটো দিলে হ'ল। ইয়াতে মই ইমেইল আইডি খুলিছোঁ, মই ইমেইলটো দিম। ইয়াতে চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰাৰ পিছত এইটো আপোনাৰ একাউণ্ট হয়নে সুধিব, তো আপুনি কণ্টিনিউ কৰি দিব। এতিয়া পাছৱৰ্ডটো আপোনাৰ মেইলত গৈছে, আপুনি মেইল চেক কৰক। পাছৱৰ্ডটো চেক কৰি পেলাই পাছৱৰ্ডটো ইয়াতে দি দিয়ক, বা আপোনাৰ ফোন নম্বৰত গৈছে, আপুনি ফোন নম্বৰৰ পৰাও দি দিব পাৰে। মই চেক কৰি পেলাই কণ্টিনিউ কৰি দিব লাগিব ইয়াতে। আপোনাৰ নতুন পাছৱৰ্ড খুজিব, চ' আপুনি নতুন পাছৱৰ্ড এটা লিখি পেলাই ইয়াতে কণ্টিনিউ কৰি দিলে হ'ল। নেটটো বহুত শ্ল' চলিছে মোৰ। তো আপোনাৰ এতিয়া হৈছে, আৰু আপুনি যদি বেলেগৰ মোবাইলৰ এইটো বন্ধ কৰিব বিচাৰিছে, মানে আদাৰ ডিভাইচত এইটো মানে লগ আউট কৰি দিব বিচাৰিছে, এইটো ৰিপিট আদাৰ ডিভাইচ এতে মাৰি দিলে হ'ল, নহ'লে কণ্টিনিউ কৰি দিব। নেটটো বহুতে শ্ল' চলিছে, চ' হৈ গ'ল। থেংক ইউ, এণ্ড লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। থেংক ইউ।